চাই শিকি বুজি ভাল পোৱা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। নমস্কাৰ, মই ধনজিত নাথ আৰু মোৰ লগত আছে ৰাকেশ বেজবৰুৱা। আজি ভিডিঅ'টি হৈছে অসম বুৰঞ্জীৰ বিকল্পধৰ্মী প্ৰশ্নোত্তৰৰ চতুৰ্থ খণ্ড। ইয়াৰে আগৰ খণ্ডকেইটা আমি ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, আপোনালোকে তাত গৈ চাই ল'ব। তো বলক অকণো পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1, পোনপ্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালী নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ফুলেশ্বৰী। কুৱেশ্যন নম্বৰ 2, মোগল আৰু আহোমৰ মাজৰ শেষ ৰণ কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ইটাখুলিৰ ৰণ। কুৱেশ্যন নম্বৰ 3, ইটাখুলিৰ ৰণ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1682 চনত। কুৱেশ্যন নম্বৰ 4, ইটাখুলিৰ ৰণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 5, তাৰিখ ই আছাম বা ফাটিয়া ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চিহাবুদ্দিন তালিচ। কুৱেশ্যন নম্বৰ 6, ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? ইয়াৰ উত্তৰ হৈছে অপশ্যন বি, হিড়িম্বাপুৰ। কুৱেশ্যন নম্বৰ 7, আহোম ৰাজ্য পতনৰ কাৰণ কি আছিল? ইয়াৰ মূল কাৰণ আছিল অপশ্যন এ, গৃহকন্দল। কুৱেশ্যন নম্বৰ 8, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে? ইয়াৰ উত্তৰ হৈছে অপশ্যন চি, চৰাইদেউ। চৰাইদেউত কেতিয়া ৰাজধানী স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1253 চন, অপশ্যন বি। কুৱেশ্যন নম্বৰ 10, ৰংপুৰত কেতিয়া আহোমৰ ৰাজধানী স্থাপন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1699 চনত। কুৱেশ্যন নম্বৰ 11, নামদাঙৰ শিলৰ সাঁকো কোন স্বৰ্গদেউৰ দিনত নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰুদ্ৰসিংহ। এইটো হৈছিলে 1703 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 12, লতাকাটাৰ ৰণ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1751 চনত। 13, গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1720 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 14, নৱগ্ৰহ মন্দিৰ কোন স্বৰ্গদেৱে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 15, শিৱসাগৰত আহোমৰ ৰাজপ্ৰাসাদ কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1751 চনত। কুৱেশ্যন নম্বৰ 16, ৰাজ্য শাসন কৰা অসমৰ প্ৰথম ৰাণী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ফুলেশ্বৰী কুঁৱৰী। 17, কোন আহোম স্বৰ্গদেউৰ দ্বাৰা দীৰ্ঘেশ্বৰী দেৱালয় পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, শিৱসিংহ। কুৱেশ্যন নম্বৰ 18, তলাতল ঘৰ কোন আহোম স্বৰ্গদেউৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰাজেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 19, কোন আহোম স্বৰ্গদেউৰ সময়ত লতাকাটাৰ ৰণ হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। এতিয়া আহিছোঁ আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰটি প্ৰশ্নৰ মাজলৈ। কুৱেশ্যন নম্বৰ 20, শেষ আহোম স্বৰ্গদেউ কোন আছিল? ইয়াতে অপশ্যন এ আছে ৰুদ্ৰসিংহ, অপশ্যন বি স্বৰ্গনাৰায়ণ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি পুৰন্দৰ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আজিলৈ ইমানেই। আজিৰ ভিডিঅ'ৰ তথ্যখিনিৰ PDF লিংক কমেণ্ট বক্সত পিন কৰা আছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। যদিহে আজিৰ ভিডিঅ'টি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু অসম বুৰঞ্জী বিষয়ক পৰৱৰ্তী ভিডিঅ'বিলাক যথাসময়ত পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটি দবাই অলত ছেট কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় অসম, ধন্যবাদ।